প্ৰিয় বন্ধু-বান্ধৱীসকল, খিৰিকী ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি হোৱাইট এংগল। ধৰিম সব শেষ। জয়ন্ত নাথৰ পৰিচালনাৰে নিৰ্মাণ কৰা হোৱাইট এংগল ছবিখন শুভমুক্তি লাভ কৰিব 22 মাৰ্চত। এগৰাকী সাহসী ফটো সাংবাদিকৰ জীৱন সংগ্ৰামেৰে নিৰ্মাণ কৰা হৈছে এই বিশেষ ছবিখন। এই ছবিখনৰ কাহিনী বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া, প্ৰযোজক দেৱজিৎ বৰা আৰু পৰিচালনা জয়ন্ত নাথৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে আৰু আন এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে। শুনিবলৈ মোৰ সময় নাই, ছাৰ মুদত আছে। এইবোৰ কথা সুধি নিজৰ বিপদ মাতিব নালাগে, যাওক। জনপ্ৰিয় অভিনেতা তপন দাস আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অভিনীত হোৱাইট এংগল ছবিখন নিবেদন কৰিছে স্বাৱলম্বন মিডিয়া এণ্টাৰটেইনমেণ্টে। আৰু এই ছবিখনৰ শুভমুক্তি 22 মাৰ্চ।